फ्रेंड्स इटा मैं पलाओ केले फ्रेंड्स रिफाइन तेल लागि फ्रेंड्स रातिपुवा बिस्कुट खन हाती सिंगी से बेलपात एटू मणिपुरी भयो लागि আছে फ्रेंड्स मोला फ्रेंड्स ऐसा मॉर्निंग फ्रॉम हाफलং কি খবৰ আপোনালোকৰ সকলোৰে ভাল নে আমাৰটো ভালে না ভন্টি আৰু আজিটো এক্সাম শেষ মানে কালিয়ে শেষ হ'ল এতিয়া পুৰা ফ্ৰী আজি পুৰা দেৰিকে উঠিছো 8টা উঠিছো আজি আগতে 6টাতে উঠো এতিয়া 8টা উঠিছো না ভন্টি এক্সামটো যে এটা পা একদম 26 লৈকে আছিলে হেতু কাৰণে 1 মান্থ একদম মই ভিডিও বনাইছিলো না তাই বকা 4 দিন 18 পা 24 লৈকে ভয়ো লাগি আছে কেলে হিতাটো ৰিজাল্ট দিবই আৰু ৰিজাল্টটো কিটা দিব হেতুটো কোৱা নাই কিটা দিব নাজানো মই ভালকে ভন্টি ভাগৰ ৰিজাল্টটো কিটা দিব তোমাৰ ভাল ৰিজাল্টটো মোৰ ৰিজাল্টটো 7 টাকে দিব তাই ভাগৰ 7 টাকে দিব তে আমাৰ কিটা দিব নাজানো ভালকে কে তাই ভাগৰ সৰু ক্লাছ নে হেকা তাই তো আগত দি দিব পাৰে তবা আমাৰ পিছত কৰিব পাৰে নহয় আমাৰ আগত দিব তাৰ পিছত তাই আমাৰটো ফাইনালি ক্লাছ 7 মই পাই যাম বহুত ভাল লাগি আছে এতিয়া Hello, namaskar and welcome back to my YouTube channel. Aru friends, my ঘৰৰ কিবা কিবি কাম কৰি আছে হে কাৰণে মুলে চাহ আৰু ভন্টিলে হলিক্স বনাই লছো আৰু আজি মোৰ হলিক্স খাবলৈ মন যোৱা নাই হেতু কাৰণে চাহকে খাও কেতিয়াবা গৰম পানীও খাও কিন্তু আজিহে মই চাহ খাম তো फ्रेंड्स এসা ভন্টিলে হলিক্স গুলি আছো ভন্টি গুড মর্নিং দাদা তি ব্রাশ কৰি আছে নি সোনকালে কৰা আকৌ হেৰি খাব লাগে নহয় হলিক্স फ्रेंड्स মোলে স্পেশাল কে চাহ কাপ বনাই ফলে আহিলো আৰু ভন্টিলে বনালো আৰু এটো বেকাৰী বিস্কুট খাই খাই চাহখিনি ভিডিওটো ষ্টাৰ্ট কৰিছো আপোনালোকে ভিডিওটো চাই থাকক फ्रेंड्स পাপাই সবজি বজাৰ কৰি আহিলে এটো জনসাক বুলি কয় আৰু মণিপুৰী মানুহৰ প্ৰিয় খাদ্য আৰু আমিও খাওঁ ভাল লাগে খাই আৰু फ्रेंड्स এই আছাক আমি ইমান ওপৰত আছো আৰু গাড়ীবোৰ ইমান ভাল লাগিছে পাপাই বেলপাত ছিঙি আছে Singi sa belpat? Tak ভন্টিয়ে বেলপাত উঠাই আছে আজি শিৱ মন্দিৰ যাব লাগিব নহয় ভন্টি ইমান স্পিডত আছে আৰু फ्रेंड्स আজিটো শিৱৰাত্ৰি হেতু কাৰণে আমি এতিয়া শিৱ মন্দিৰলৈ যাব লৈছো তো আপোনালোকে ভিডিওটো চাই থাকক फ्रेंड्स ৰাতিপুৱা বিস্কুটখন খাই দিলো খাব নালাগিছিলে একো নাই দিয়ক ভগৱানক অন্তৰপা পূজা কৰিলে হ'ব এইবোৰ নিয়ম বুলি কৰিব লাগে যে এইটো কথা নহয় ভগৱানক মনেৰি পূজা কৰিব লাগিব তেতিয়াহে হ'ব আৰু फ्रेंड्स আজি মা ভাকৰ বাৰ্থডে কিন্তু শিৱৰাত্ৰিৰ কাৰণে আমি একো কৰিব নোৱাৰো আৰু মায়ো একো খাব নোৱাৰে সেইটো কাৰণে এবাৰ পাৰ্টি নহ'ব কিন্তু মালে এটা সাৰপ্ৰাইজ আছে আপোনালোকক আমি মন্দিৰ পাই গ'লোহি এতিয়া চেনেলটো খুলো এয়া লিংগত আমি গাখীৰ ঢালি লৈছো আৰু সকলোৰে কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি দিছো দে फ्रेंड्स फ्रेंड्स এটা মই পলাও কেলে মা তাত কি কয় ধূপ জ্বলাই আছে আৰু পটককে কেকটা বনাওঁগি সোনকালে যাওঁ এতিয়া মই এয়া মায়ে কৰি আছে
ধূপ জ্বলাই আছে এতিয়া মই সোনকালে যাওঁ আৰু বনাওঁগৈ কেক মই কেতিয়াও কেক বনাই পোৱা নাই তো এতিয়া কেক বনাওঁগৈ চাওঁচোন কেনেকুৱা হয় মালে স্পেচিয়েলকৈ বনাই সোনকালে যাওঁ কেক বনাওঁগৈ মা আহি আছে লাহে লাহে ফ্ৰেণ্ডছ ঘৰ পালোহি আৰু কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া মা অহা নাই এতিয়া কেক বনাওঁ চাওঁচোন কিমানলৈকে পাৰোঁ মা অহাৰ আগতে আৰু যদি আহিছে উপায় নাই আৰু মায়ে গম পাই যাব তো এতিয়া কি কৰোঁ কেক বনাবৰ কাৰণে মই লৈছোঁ এইটো পাউডাৰ গাখীৰ এয়া গাখীৰ এইটো বেকিং পাউডাৰ আৰু এইটো বেকিং ছ'ডা আৰু এইটোতো আপোনালোকে গম পায়েই কি হয় এইটো আৰু এইটো বাতি এতিয়া মই বনাওঁ আপোনালোকে ভাবিছে বাৰু মই কেক কেনেকৈ বনাম আটাৰে কেলৈ আটাৰ দি বনাব পাৰি আৰু টেষ্টো হয় মায়ে আমাক এনেকৈ বনাই দিয়ে আপোনালোকে চাওক কেনেকৈ বনাওঁ মই আৰু ফ্ৰেণ্ডছ ৰিফাইন তেলো লাগিব দেই মই আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ ইমান কম ৰিফাইন তেল দিব এতিয়া দিছোঁ গাখীৰ দেখিছেনে ফ্ৰেণ্ডছ গাখীৰ দি আছোঁ আৰু ইয়াত অকণমান আছে এইখিনি পিছলৈ থৈ দিওঁ এই বাতিটোৰ জোখেৰে মই এবাতি চেনি দিছোঁ চেনিখিনি গোল নোযোৱালৈকে মই মিক্স কৰি থাকিম আৰু ফ্ৰেণ্ডছ কেকটো নহয় বহুত কম সময়তে ৰেডি হৈ যায় এটা দিলোঁ এতিয়া মই অকণমান ফেটো আৰু এতিয়া আৰু এক বাতি আটা দিম এতিয়া ফেটো এতিয়া অকণমান টান হোৱা নিচিনা হৈছে সেইটো অকণমান গাখীৰ দি দিম আৰু ফ্ৰেণ্ডছ কি হ'ব মই ফাৰ্ষ্ট টাইম কৰিছোঁ যদি নষ্ট হয় মায়ে মোকতো এনেকুৱা গালি দিব মোৰ কি হ'ব মই নিজে নাজানো ফ্ৰেণ্ডছ মই কেকটো ক'ত বনাম বাৰু এইটো চচপেনত তেতিয়া মই এইটো চচপেনটো গৰম কৰি পেলাই প্ৰি হিটত থৈ দিম আৰু এইটো একদম কমাই থ'ব লাগিব ফ্ৰেণ্ডছ এতিয়া দিম মই 3খন অকণি চাকি এয়া এনেকৈ দিছোঁ কি নহ'লে এনেকুৱা ষ্টেণ্ড দিলেও হয় কিন্তু চাকি আছে কাৰণে মই চাকিয়ে দিছোঁ এখন এতিয়া মাৰি দিওঁ আস্তে আস্তে এই ডেক্সিটো প্ৰি হিট হৈ থাকিব পূৰা ফেটা হৈ গৈছে আৰু মই পাউডাৰ গাখীৰ গোটেইটোৱে এড কৰি দিম খাবলৈ টেষ্ট হ'ব এতিয়া পূৰা ফেটি দিম মোৰ কেমেৰা পিছফালে কোন আছে চাওকচোন এয়া ভণ্টি হাই কৈ দিয়া আকৌ হাই আৰু চাওক ক'ত উঠি আছে উঠিবই কৰি আছে ন ভিডিঅ' এয়া ফাটিছা তুমি এয়া তুমি ফেটিব পাৰিছা ন ফেটা ফেটা ইমান দেউতাই কৈ আছে মোকো ফেটিব দিয়া না মোকো অকণমান দিয়া না এতিয়া পালে ন খেলিছে এতিয়া বেছি খেলিছেহে দেখোন আজি ন মাক পুৰা ছাৰপ্ৰাইজ দিম ন মা আজি গম পাইছে কি হ'ব বাৰ্থডে পাৰ্টি শেষ ন ছাৰপ্ৰাইজ গ'ল ন ফিনিছ পাতিব নোৱাৰো আৰু ইতালি কি কি কৰা আপোনালোকে চাই থাকক এতিয়া ইয়াত দিছোঁ বেকিং পাউডাৰ এতিয়া দিছোঁ বেকিং ছ'ডা এতিয়া এইখিনি আকৌ ফেটি লওঁ ফ্ৰেণ্ডছ এইটো কেক বনোৱা বাতিটোত মই অকণমান ৰিফাইন তেল এনেকৈ গঢ়ি লৈছোঁ আৰু এইখিনি এতিয়া আমি ইয়াত ঢালি দিম ফ্ৰেণ্ডছ এয়া ইয়াত দি দিলোঁ আৰু এতিয়া এনেকৈ থেপথেপাই দিছোঁ তো ইয়াতে বাবুলখিনি আছে যে সেইখিনি তললৈ গুচি যাব তো ফ্ৰেণ্ডছ এতিয়া মই তাত জুই দিম কি আছে মা এই পাকঘৰতে আছোঁ ফ্ৰেণ্ডছ মা আহি গ'ল এতিয়া কাপোৰ চেঞ্জ কৰিছেগৈ কি হ'ব নাজানো হৈ গ'ল বাৰু অকণমান এতিয়া তাত দি দিলে হ'ব মা আহি গ'ল এতিয়া ছাৰপ্ৰাইজটো নহ'ব কিন্তু কি আৰু দাদা মই দাদা মই মাক এনেকৈ ধুই দিম দেই এনেকৈ এই নালাগে নালাগে তাইও গম পাই গ'ল
ব'লা যোৱা 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 তো এতিয়া কৰোঁ এতিয়া এইটো হৈ গৈছে ভণ্টি ভালকৈ ধৰা দেই মাহী গৈছে নহয় ফ্ৰেণ্ডছ কেকৰ পাতিটো মই এতিয়া চচপেনটোত পাতি দিছোঁ এতিয়া এইটো ইয়াত হৈ আছে আপোনালোকে দেখিলেনে মই চচত কেনেকৈ কেক বনালোঁ গাইজ কেনেকুৱা আছে কেকটো এতিয়া চাওঁগেচোন আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া চাওঁ এইটো ফুলিছে এতিয়া বহুত ভালকৈ হৈছে দেই পাৰি গ'লোঁ এয়া চাওক লাগি অহা নাই মানে ভাল হৈছে পাৰিলোঁ এয়া চাওক পাৰি গ'লোঁ বনাব আৰু এতিয়া মাক ছাৰপ্ৰাইজটো দিওঁগৈ আৰু আকৌ পিছত এতিয়া নহয় এয়া চাওক ৰেডি হৈ গ'ল কি কৰি আছা কেক বনাইছোঁ তোমালৈ কা কেক বনাই দিলা অঁ পাৰিলা তুমি অঁ বাপৰে ধুনীয়া হৈছে তো জানটো ধুনীয়া হৈছে অঁ এতিয়াৰ পৰা মই নবনাওঁ তুমিয়ে বনাবা ন অঁ ধুনীয়া হৈছে দেই মা থেংক ইউ তুমি মোলৈ কেক বনাই দিলা থেংক ইউ দেই বেটা আমি আৰু এভাগ মন্দিৰলৈ আহিছোঁ শিৱ মন্দিৰলৈ প্ৰসাদ লৈছোঁ বুট ল'লোঁ প্ৰসাদ খাইছোঁ এইটো এতিয়া আমি বহি আছোঁ ভণ্টিও বহি আছে সকলোৱে খাই আছে আৰু ফ্ৰেণ্ডছ আমি এতিয়া খিচিৰি খাবলৈ লৈছোঁ এইখিনি মা আৰু ভণ্টিয়ে খাবলৈ লৈছে তো এতিয়া খাওঁ আংকুলে পুৰা নাচি আছে আৰু সকলোৱে শিৱৰাত্ৰিৰ খিচিৰি খাই আছে আৰু ফ্ৰেণ্ডছ আমি ঘৰ আহি পাই গ'লোহি আৰু মই বনোৱা কেকটো এতিয়া মায়ে কাটিব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মা হেপী বাৰ্থডে টু ইউ ভণ্টিক খাইছে থেংক ইউ জানটো ৱেলকাম থেংক ইউ কি আনিছা তুমি মোলৈ গিফ্ট আনিলা কি গিফ্ট আনিলা কি হয় কেতিয়া আনিলা তুমি এইবোৰ মেখেলা চাদৰ মোৰ ধুনীয়া লাগিছে জানটো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কি কৰিব লাগিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিবচোন নহলে আমি ভিডিঅ' বনাব পাৰিম প্লিজ আমাক আগবঢ়াই লৈ যাব বাই বাই